দল আমাৰ লগত যোগাযোগ কৰিছে আৰু এতিয়াও আছে, তেওঁলোক আহিবই আৰু 5টামান আছে আহিবলৈ। ভাল লাগিলে অনুষ্ঠানভাগ কৰি, বহুত কষ্টৰে আমাৰ মহিলাকেইগৰাকীয়ে ঘৰে ঘৰে গৈ টকাতে তুলি আমি অনুষ্ঠানভাগ কৰিছোঁ। আৰু তাতে মানে কি আমাৰ কিছুমান লাগিছে কেলে আমি 2টা অনুষ্ঠান একেলগতে কৰিবলগীয়া হ'ল। আমাৰ অকণমান প্ৰব্লেমো হৈছিলে, অকণমান অসুবিধা আমিও অনুভৱ কৰিছোঁ আৰু তেওঁলোকো চাগে আমাৰ পৰা অসুবিধা পাইছে। তাৰমানে দুখন সভা যেতিয়া ওচৰতে হয়, নিশ্চয় অসুবিধা হয় চবৰে। তথাপিতো সুন্দৰভাৱে অনুষ্ঠানটো হৈছে বুলি মই অনুভৱ কৰিছোঁ। এতিয়াও আমাৰ কম্পিটিশ্যন চলি আছে আৰু সন্ধিয়ালৈকে চলিব। খুব সুন্দৰ অনুষ্ঠান আমাৰ, মানে মহিলাখিনিৰ কষ্ট সফলৰূপে তাৰমানে সফলতা হৈছে বুলি মই অনুভৱ কৰিছোঁ। এই প্ৰথমতে আপোনাৰ পূৰ্বতে পূৰ্বতে আমি কৰিছোঁ, আগতেও আমি প্ৰতিযোগিতা আমি চলাই গৈ আছোঁ। এতিয়া চলাই আমি প্ৰতি বছৰে চলাই যাম বুলি ভাবিছোঁ। মানে আমি কম্পিটিশ্যন ভাগ চলামেই আৰু আমি অকল কম্পিটিশ্যনৰ ভাগে বুলি নহয়, আমাৰ মণিকাঞ্চন মহিলা সমাজে আমাৰ ৰাস আমি কৰোঁ, ৰাস পাতোঁ আৰু তেনেকৈ যিকোনো অনুষ্ঠান কোৰাছ গাওঁ, আমি দিহানাম গাওঁ, যিকোনো অনুষ্ঠানৰ লগত জড়িত থাকোঁ আৰু নিজেও অনুষ্ঠান পাতোঁ। সেইটো কাৰণে ৰাইজসকলে আমাক ছাপোৰ্ট কৰে, ভাল লাগে সেইটো কাৰণে। আপোনালোকে কেনেকুৱা অনুষ্ঠান কিদৰে আয়োজন কৰিছে? নমস্কাৰ, আমি মণিকাঞ্চন মহিলা সমাজে দিহানাম প্ৰতিযোগিতা ভাগ আয়োজন কৰা হৈছিলে। ইয়াত মানে আমাৰ কম্পিটিশ্যন আছিলে আজি আৰু বিভিন্ন প্ৰান্তৰ পৰা ইয়াত দিহানামৰ দল আহি উপস্থিত হ'ল। কিন্তু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ কাষতে এটা অনুষ্ঠান চলি গ'ল। আমাৰ ভাৰত চৰকাৰ ৰাজ্যিক ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী অতি শ্ৰদ্ধাৰ পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া, লগতে লখিমপুৰ বিধানসভা সমষ্টিৰ অতি শ্ৰদ্ধাৰ মানৱ ডেকা ডাঙৰীয়া আহি উপস্থিত হৈছিলে। সেই ৰঙা নদী মহোৎসৱৰ ওপৰত সংগতি ৰাখি আমি ইমান জনা নাই, যে আমি জানিছোঁ এডভান্টেজ আছামৰ ওপৰতে কিবা আলোচনা হৈছিলে নেকি। আমাকো তালৈ নিমন্ত্ৰণ জনাইছিলে যদিও প্ৰতিযোগিতা ভাগ হৈ যোৱাৰ বাবে আমি তাত থাকিব পৰা নাছিলোঁ। আৰু আমাৰ ভাল লাগিছে, 2জন পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়া শ্ৰদ্ধাৰ আৰু শ্ৰদ্ধাৰ মানৱ ডেকা ডাঙৰীয়া আৰু লগতে আমাৰ নাওবৈচা ৰঙানদী সমষ্টিৰ এজন উদীয়মান যুৱক ঋষিৰাজ হাজৰিকা, তেওঁ আহি উপস্থিত হ'ল আমাৰ দিহানাম বাগীত। হৈ তেখেতলোকে খুব ভাল পালে, আমাৰো ভাল লাগিল। তেখেতলোকক আমি ভাবিছোঁ, তেখেতলোকক সুস্বাস্থ্য কামনা কৰিছোঁ, ভাল হওক অনাগত দিনবিলাক। আৰু ইয়াকে ক'লোঁ, আৰু আমাৰ প্ৰতিযোগিতা ভাগ তেখেতলোকৰ সন্মানাৰ্থত আমি খন্তেক সময়ৰ কাৰণে স্থগিত ৰাখিলোঁ। আৰু তেখেতলোকৰ
যেতিয়া মিটিংখন শেষ হৈছে আমি তেতিয়া পুনৰ প্ৰতিযোগিতাভাগ আৰম্ভ কৰিছোঁ। ধন্যবাদ।